এদিনত কেঁচাতকে খোৱা এদিনত কিটা 2 চাকিটা 3 চাকিটা 15 চাকিটা হয় ভিডিও চাবলৈ চেক কৰিব হেল্ল' কি খবৰ আপোনালোকৰ আশা কৰোঁ সকলো ভালে আছে মই বহুত দিন ভিডিঅ' আপলোড কৰা নাছিলোঁ ভাবিলোঁ আজি এটা ভিডিঅ' বনাওঁ আৰু এটা আপলোড কৰোঁ আজি মই এফালে আহিছোঁ কাঘৰলৈ আহিছোঁ কিয় আহিছোঁ আপোনালোকক দেখাই থাকিম সম্পূৰ্ণকৈ ভিডিঅ'টো চাওঁ মোৰ লগত কি কৰিছা তোমালোকে আমি স্কুলৰ প্ৰজেক্ট বনাই আছো কি কৰিছা আয়ুষ স্কুলৰ প্ৰজেক্ট বনাই আছো কালাৰ কৰিছা এফালে বাৰ্বি ধুন তুমি হেল্প কৰি দিছা তুমি বনালা নাই Hello guys, কি খবৰ আপোনালোকৰ মোৰ নাম বাৰ্বি আপোনালোকে মোক দেখিছে বাৰ আগৰ ব্লগবিলাকত আৰু তাই হৈছে মোৰ খুৰা ছোৱালী আপোনালোকে নিশ্চয় চিনি পাইছে মোৰ আগৰ ব্লগবোৰত তাই ওলাইছে আৰু মোৰ লগত আৰু কোনোবা আছে স্পেচিয়েল গেষ্ট কোন হয় স্পেচিয়েল গেষ্ট रुको जरा सबर करो মই মোৰ নাম আয়ুষ বৰদলৈ নিজে ক'ব বোলে আপোনালোকে তাৰ মুখেৰে শুনক কোৱা Hello আয়ুষ guys, মোৰ নাম আয়ুষ বৰদলৈ আপোনালোকৰ কেনে খবৰ ভালে আছে আপুনি আপোনালোকে মোক কমেণ্টত জনাই দিব আপোনালোকে কেনেকুৱা পাইছে তাক জনাই দিব কমেণ্টত আৰু তুমি মোৰ কোন হয় আয়ুষ ষ্টুডেণ্ট হয় অকল গৰম বন্ধৰ কাৰণে কেনেকুৱা পালা মোৰ লগত পঢ়ি ভাল লাগিছে পিটনকেইটা খাই কেনেকুৱা লাগিলে মজা দুইটাকে সুধিছোঁ ভেৰি নাইচ কেঁচাত খোৱা এদিনত কেঁচাতকে খোৱা এদিনত কেতিয়াবা 2 চাট কেতিয়াবা 3 চাট কেতিয়াবা 15 চাটলৈকে হৈ যায় এভাৰেজ 10 চাট হয় নেকি আৰু তোমালোকৰ ঘৰত বোলে বহুত কিউট কিউট বস্তু কিছুমান আছে বোলে ভাল লগা দেখাবানে মোক আৰু আপোনালোককো দেখাব বোলে আহিছে দেখাবানে দেখাম দেখাবা আহক আমি চাওঁ আহক আমাৰ লগত আপোনাৰ লগত চাওঁ মোৰ একুৰিয়াম অ' একুৰিয়ামটো দেখাবা অঁ অ'কে আহক একুৰিয়ামটো দেখাই বোলে আহিছে এই ডাঙৰ কেইজনীৰ নাম খৈ ফিছ এইটো চাৰ্ক আৰু এইটো গ্ল' ফিছ এইটো অকণমানি ঘৰ এটা আছে কাৰ হয় ঘৰটো মাছ কেইজনী মাছ কিজনী হয় আচ্ছা গল্ড ফিছ আছে আৰু হোৱাইট কেইটামান আছে গল্ড ফিছ অ'কে মই আপোনালোকক দেখাই দিছোঁ এক কোন হয় অঁ এটা ভাল ফিছ এটা আছে বেটা ফিছ নামৰ অ' বেটা ফিছ আছে ক'ত আছে এই ব্লেক কালাৰ কি নাম হয় এই ব্লেক এইটো অঁ এইটো ব্লেক কালাৰটো অঁ। এইটোৰ নাম হয় গাপ্পি ফিছ এইটো বেটা ফিছ না এইটো হয় ব্লেক মোৰ এইটো হয় বেটা ফিছ অঁ তুমি দেখাই দিয়াচোন এটা তাকে মই নাজানো নহয় এতিয়া এই ডাঙৰটো হয় খৈ ফিছ এই সৰুকেইটা গ্ল' ফিছ এইটো গল্ড ফিছ এনেকুৱা সৰু বহুত আছে আৰু এইটো বগা বগা গল্ড ফিছ এইটো খৈ ফিছ আৰু এইপিনে আহকচোন ইয়াত আছে আমাৰ বেটা ফিছ চবতছে ধুনীয়া মাছ ইয়াতে আছে আমাৰ এইটো বেটা ফিছ অ' এইটো ইয়াও বেটা ফিছ অ' আচ্ছা বহুত মৰম লগা দেই এনেকৈ দেখা এইটো কি খাব দিয়া আমাৰ মাছৰ দানা থাকে এনেকুৱা ভিতৰত দেখাই দিয়া খাবলৈ দিবা নেকি কেইটামান দানা আপোনাক দিও দেখাইছোঁ অঁ বেছি নহয় কেইটামান। বাৰ্বি বেছি নিদিবা ধুন অঁ এইপিনে চাওক এইপিনে চাওক অ' তুমি দিয়াচোন আয়ুষ দুটামান কেইটামান দি দেখাইছোঁ আপোনালোকক অ' এইফালে পৰিছে ন অ' মাছকেইটা ওপৰলৈ উঠি উঠি খাইছে এয়া খাইছে
A few moments later. কি লাগিছিলে মোক দেখাবানে নোৱাৰো দেখাবলৈ ধুন কি লাগি আছিলা মনে মনে দুইটাই লাগিছিল দেখুৱাচোন চাওঁ কি লাগিছিলা ৱাও স্কেল পুৰা বা ফাইটিং চকচোন ইহঁতে কি কৰিছে দুটাই এই অ'কে আহা মই তোমালোকক এতিয়া কি পঢ়ালোঁ তোমালোকক চাম আজি নালাগে প্ৰিয়ংকাই পঢ়াই আছে আয়ুষ আৰু বাৰ্বিক খুৰীয়ে কেমেৰা ধৰি আছে বেক চাইডে মই ইমান দিন কি পঢ়ালোঁ আজি ইহঁতক এটা সৰুকৈ এটা এক্সাম ল'ম বুলি ভাবিছোঁ চাওঁচোন কোনে কিমান পাৰে আহক কোনে ফাৰ্ষ্ট পঢ়িবা অ'কে ষ্টাইলাৰে পঢ়াচোন প্ৰিয় ছাত্ৰ কবি ধনাই বৰা যি ছাত্ৰই শিক্ষকৰ উপদেশ ধৰে যত্ন কৰি সৰ্বদাই লিখা পঢ়া কৰে ধেমালিতে নকটাই অমূল্য সময় অতি যতনেৰে নিজে পাঠ শিকি লয় বাবা ভেৰি গুড এবাৰ পঢ়িব আয়ুষ বেটাই ন প্ৰিয় ছাত্ৰ কবিৰ নাম ধনাই বৰা যি ছাত্ৰ শিক্ষকৰ উপদেশ ধৰে যত্ন কৰি সৰ্বদা লিখা পঢ়া কৰে ধেমালিতে নকটাই অমূল্য সময় অতি যতনেৰে নিজে পাঠ শিকি লয় ভেৰি গুড বাবা পাৰিলা ন এয়া আয়ুষৰ মাকে মানে খুৰীয়ে আমাৰ কাৰণে টেষ্টি টেষ্টি খানা বনাই আছে ৰেচিপি আজি খুৰী ওলাবনে ব্লগত আজি বোলে খুৰী নোলায় বোলে আজি খুৰীয়ে ভিডিঅ'ত নোলাওঁ বুলি কোৱা কাৰণে মই খুৰীক বেছিকৈ জোৰ নকৰিলোঁ কিন্তু খুৰীয়ে আজি আমাৰ কাৰণে বহুত টেষ্টি টেষ্টি খানা বনাইছিলে থেংক ইউ খুৰী আহকচোন চাওঁ খুৰীয়ে কি কি বনাইছিলে এয়া খুৰীয়ে ঘৰত থোৱা অমৰা আৰু আমৰ আচাৰ এয়া ভেন্দি শুকানকৈ বনাইছিলে এয়া এখন চালাড বনাইছিলে এয়া মাংস গ্ৰেভি দেখাইছিলে আৰু এয়া শেষত টেঙা দিয়া দাইল কোৱা কিবা কি ক'বা ক'বলৈ একো শব্দ নাই আজি ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ যদি চাই ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু লগতে ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব আৰু ভাল ভাল কমেণ্ট দিব আমাক কমেণ্ট দিব বাই 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 নেক্সট ব্লগত আকৌ লগ পাই আছোঁ